সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ আজি ভিডিওটো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী বাইদেউসকলৰ বাবে খুবেই জৰুৰী আৰু এটা লেটেষ্ট আপডেট আপোনালোকে নিশ্চয় গমেই পাইছে ইয়াৰ আগতে শুনা পাইছিল মই এটা ভিডিওত বনাইছিলো যাত মই কৈছিলো যে নো ওয়ার্ক নো পে শব্দটো কৈছিলো আৰু হেইটো আপোনালোকে নিশ্চয় ইয়াত দেখা পাইছে এপ্লিকেশন দিয়া হৈছে অৰ্থাৎ অৰ্ডাৰ দিয়া হৈছে সিডিপিও প্ৰজেক্ট অফিচাৰলৈ ইয়াতে যদি আপোনালোকে চাই ডিৰেক্টৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট আসাম তাৰ পৰা এইটো আহিছে আৰু এইটো টু চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ অৰ্থাৎ সিডিপিও অল প্ৰজেক্ট অফিচাৰলৈ এইটো নোটিফিকেশন দিয়া হৈছে অৰ্থাৎ অৰ্ডাৰ কপি দিয়া হৈছে সাবজেক্ট ৰিগাৰ্ডিং নো ওয়ার্ক নো পে আপোনালোকে নিশ্চয় গমে পাইছে কাম নাই পইচা নাই কোৱা হৈছে যে আপোনালোকে জানে যে যদি কাম না থাকে তেন্তে পইচাও নাই আপোনালোকৰ মাননি বন্ধ হ'ব এই মাহৰ যিটো মাহ আপোনালোকে ধৰ্ণা কাৰ্যসূচী কৰিলে আৰু কৰি আছে দৰমাৰ যিখিনি যেইকেইটা দিন আপোনালোকে পাঠদান কৰা নাই বা পোষণৰ কাম কৰা নাই সেইকেইটা দিন আপোনালোকৰ বন্ধ থাকিব আৰু ইয়াতে যদি আপোনালোকে স্পষ্টকৈ চাই স্যাৰ অৰ মেডাম বুলি দিয়া আছে ইট ইজ ৰিপৰ্টেড দ্যাট সাম AWW মিনি কৰ্মী and helper বা AWW worker had remained absent from the duty কোৱা হৈছে যে এইবোৰ অংগনবাড়ী কৰ্মী এটা ৰিপৰ্ট কৰা হৈছে যে মিনি কৰ্মী অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ ডিউটিৰ পৰা বঞ্চিত আছে ইউ এৰ that icds related to nutritional needs women and children as well as pre-school education which are in nature কোৱা হৈছে যে এই অংগনবাড়ী কৰ্মীসমূহ যেহেতু অংগনবাড়ী যিবিলাক কৰ্মী আছে icds ৰিলেটেড যিবিলাক নিউট্ৰিশনাল বস্তু আছে নিড প্ৰয়োজনীয় যিবিলাক মহিলাৰ বাবে বা গৰ্ভৱতী বা প্ৰসূতি মহিলাৰ যিবোৰ নিউট্ৰিশনাল বস্তু আছে তেওঁলোকে বঞ্চিত হৈ আছে আৰু চাইল্ড্ৰেন এজ ৱেল এজ প্ৰি স্কুল এডুকেশ্যন হিউকে ধৰি সৰু হিউকে ধৰি আৰু যিবিলাক প্ৰি স্কুল এডুকেশ্যন আপোনাৰ 3 পৰা 6 বছৰৰ যিবিলাক ল'ৰা ছোৱালী আছে বা ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীৰ যিখিনি প্ৰয়োজনীয় নিউট্ৰিশনাল বস্তু যোগান ধৰিব লাগে বা পাঠদান কৰিব লাগে যেহেতু প্ৰি স্কুল তেওঁলোকে তাৰ পৰা বঞ্চিত হৈ আছে আৰু সেই কাৰণে এইটো অৰ্ডাৰ কপি ডিৰেক্টৰ তৰফৰ পৰা প্ৰতিটো প্ৰজেক্ট অফিচাৰলৈ দিছে ইট মে বি মেনশ্যন দ্যাট ডিসকাশন was held with the office bears of Assam ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা 19/10/2023 কোৱা হৈছে 19 তাৰিখ 10 মাহ 2023 যেহেতু কৰ্মী সহায়িকাৰ লগত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত বহা হৈছিল আৰু হেতুকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই যিবোৰ দাবী সন্মিলিত স্মাৰক পত্ৰ দিছিল আৰু তাৰে ওপৰত ডিৰেক্টৰে চৰকাৰলৈ এটা প্ৰস্তাৱ দিছিল আৰু হেয়া কৈছে যে আমি প্ৰস্তাৱ দিছো সহায়িকা সন্থাৰ হৈতে ৰিগাৰ্ডিং দেয়াৰ ভেৰিয়াছ ডিমাণ্ড তেওঁলোকৰ যিবোৰ ডিমাণ্ড আছিল and inform that their demand are already submitted to GOV যিখিনি তেওঁলোকৰ ডিমাণ্ড আছিল বা যিখিনি তেওঁলোকে দাবী জনাইছিল ইনফৰ্ম কৰিছিল অলৰেডি হেইখিনি ডিৰেক্টৰ অফিচৰ পৰা সাবমিট কৰা হৈছে কিন্তু এটা ভাল খবৰ আমি ক'ব পাৰো কিয়নো যেহেতু ডিৰেক্টৰৰ পৰা ইতিমধ্যে সাবমিট কৰিছে কিন্তু অসম চৰকাৰে কি কৰে হেয়া for necessary action GOV যেহেতু সরকারে ইয়াৰ ওপৰত necessary action লব পাৰে যেহেতু সরকারে যদি এওঁলোকৰ মাননি বৃদ্ধি কৰে বাইদেউসকলৰ দুখ বুজি পাই বৃদ্ধি কৰে তেন্তে হ'ব যেহেতু ডিৰেক্টৰে পঠাই দিছে ইতিমধ্যে কিন্তু বেয়া খবৰ এইটোই যে আপোনালোকৰ মাননি কৰ্তন হোৱাটো নিশ্চিত কিয়নো এইবাৰ ডিৰেক্টৰ অফিচৰ পৰা এইবাৰ সিডিপিও কাৰ্যালয়লৈ এইটো অৰ্ডাৰ কপি দিয়া হৈছে ইয়াতে যদি আপোনালোকে চাই ইউ আৰ অলসো এট দ্যাট দ্য সার্ভিস AWW workers and helpers and voluntary nature on the principle no work no pay you asked to take necessary action against the unauthorized absence of AWW worker and helper আপনি ইয়াৰ ওপৰত অ্যাকশন লব পাৰে অতি সোনকালে অ্যাকশন লব পাৰে যে এই বাইদেউসকলে যেটো কাম কৰা নাই তেওঁলোকৰ পইচাও নাপায় ডিৰেক্টৰৰ পৰা ডিৰেক্টলি কৈ দিয়া হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ এইবাৰ মাননি কৰ্তন ফাইনালি মই আপোনালোকক আগতে কৈছিল যেটো কৰ্তন কৰা হোৱা নাছিল কিন্তু এইবাৰ ফাইনালি কৰ্তন কৰি দিছে যেটো ডিৰেক্টৰৰ পৰা যিখিনি আপডেট অৰ্ডাৰ দিছে এইটো সিডিপিও কাৰ্যালয় মানি লবই লাগিব আৰু সেই কাৰণে কোৱা হৈছে যে অংগনবাড়ী নো ওয়ার্ক নো পে আপোনালোকে নিশ্চয় ভিডিওটো চাই গমে পাইছে যে অংগনবাড়ী বাইদেউসকলে
যোৱা 1 মাহ 3 অক্টোবৰৰ পৰা এতিয়ালৈকে ধৰ্ণা কাৰ্যসূচী কৰি আছে আৰু হেতুকে নো ৱৰ্ক নো পে যিটো অৰ্ডাৰ কপি এইটো আহি পৰিছে কিন্তু এটা কথা ক'ব লাগিব যে মাননীৰ যিটো প্ৰস্তাৱ হেয়া দিবলৈ ইমান দেৰি হৈ আছে বা পলম হৈ আছে কিন্তু নো ৱৰ্ক নো পে অৰ্ডাৰটো আগতীয়াকৈ পঠাই দিলে ইয়াৰ মানেটো আপোনালোকে ভালদৰে গমে পাইছে অসম চৰকাৰে কি কৰিব বিচাৰি আছে বৃদ্ধি নহয় নেকি অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী অসম চৰকাৰে তাৰ আগতে নো ৱৰ্ক নো পে ভলেন্টাৰী নন কোঅপাৰেশ্যন ইন ভলেন্টাৰী সাৰ্ভিস যেটো অসম চৰকাৰে কৈছে যদি কাম নাই তেন্তে দৰমহাৰ পৰা বঞ্চিত হ'ব যিসকল অংগনবাড়ী কৰ্মীয়ে পোষণত কাম কৰা নাই বা পোষণ ট্ৰেকাৰত কাম কৰা নাই সো মেইন কথাটো হৈছে অসম চৰকাৰে কি কৰিব বিচাৰি আছে অসম চৰকাৰে জানে কিন্তু আজি এটা বিশেষ আপডেট আজি 7 তাৰিখ আৰু 7 তাৰিখত পেনশনাৰ সকলৰ যিসকল বাইদেৱে এককালীন পেনশন পাব সেইসকল বাইদেউ পেনশন দিয়াৰ কথা আছে যেহেতু আমাৰ ডিৰেক্টৰ বাইদেউ আছে অজন্তা নিয়োগ বাইদেউ আছে অজন্তা যেহেতু অজন্তা নিয়োগ বাইদেউ আছে কালি অৰ্থাৎ 8 তাৰিখত এই এককালীন পেনশন দিয়াৰ কথা আছে মাননী সন্দৰ্ভত এটা আপডেট আহিব কিন্তু তাৰে আগতে অসম চৰকাৰে দিছে এটা বেয়া আপডেট খুবেই বেয়া আপডেট কিয়নো তেওঁলোকৰ এই বাইদেউসকলে তেওঁলোকৰ প্ৰাপ্য বিচাৰিহে আবেদন কৰিছিল তাৰ বাবে তেওঁলোকক মাননী কৰ্তন কৰা হৈছে আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে অংগনবাড়ী কৰ্মী সহায়িকা যদিও ধৰ্ণা কাৰ্যসূচী আন্দোলন কৰি আছে বা ধৰ্ণা কাৰ্যসূচী পালন কৰি আছে কিন্তু ইয়াৰ মাজতো অংগনবাড়ীৰ যিবিলাক ছাত্ৰ ছাত্ৰীৰ সৈতে পঢ়া শুনাৰ কাম কাজ চলাই আছে স্কুলসমূহ খোলা ৰাখিছে কিন্তু অফিচিয়ালি নহয় আনঅফিচিয়ালি সকলো অসমৰে যিবিলাক অংগনবাড়ী কৰ্মীৰ যিবিলাক অংগনবাড়ী কেন্দ্ৰ আছে প্ৰায়বোৰ অংগনবাড়ী কেন্দ্ৰ খোলা ৰাখিছে আপোনালোকে এইটো স্পষ্টকৈ জানে আৰু এইটো কথা CDPO কাৰ্যালয়তো জনোৱা হৈছিল যে আমি অফিচিয়াল যোগে আমি কৰ্ম নেদেখাম কিন্তু আমি আসলতে ৰাইজৰ সেৱাতে বা শিশুৰ ভৱিষ্যতৰ ওপৰত চিন্তা কৰি আমি কেন্দ্ৰসমূহ খোলা ৰাখিম আৰু হেতুকে অংগনবাড়ী কেন্দ্ৰসমূহ খোলা ৰাখিছে কিন্তু ইয়াৰ মাজতে যেটো আপডেট দিছে খুবেই বেয়া আপডেট কিয়নো যেটো পুনৰ আন্দোলনৰ এটা আবাস পোৱা গৈছে এইটো যেটো অৰ্ডাৰ কপি চাই ৰিগাৰ্ডিং নো ৱৰ্ক নো পে যেটো অৰ্ডাৰ কপি দিছে এইটো চাই পুনৰ আন্দোলনৰ আবাস পোৱা গৈছে আপোনালোকে নিশ্চয় এইখিনিতে গমে পাইছে যে অসম চৰকাৰে অংগনবাড়ী কৰ্মীৰ মাননী সন্দৰ্ভত হেতালি খেলি আছে মাননী বৃদ্ধিৰ কথাটো অসম চৰকাৰে এবাৰ কৈ আছে আমি দাবীসমূহ মানি লৈছো এবাৰ কৈ আছে আমি প্ৰস্তাৱ পঠাইছো চৰকাৰে কি কৰিব আকৌ এবাৰ কৈ আছে যে আমি নিজে এটা প্ৰস্তাৱ দিছে ডিৰেক্টৰ কাৰ্যালয়ৰ পৰা নিজে প্ৰস্তাৱ দিছে অসম চৰকাৰে আসলতে অংগনবাড়ী কৰ্মী সহায়িকাৰ লগত হেতালি খেলাৰ নিচিনা যেন লাগিছে সো আপোনালোকে এই ভিডিঅটো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব কিয়নো কাৰণ সকলো বাইদেউ যাতে এইখিনি নটিফিকেশন পায় সো আজি ভিডিও এইখিনি আছিল ভিডিওটো যদি আপোনালোকে ভাল পাইছে তেন্তে প্লিজ কাইন্ডলি ৰিকুৱেষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি যাব মই পুনৰা কৈছো আৰু আপোনালোকে এনেকুৱা ধৰণৰ নতুন লেটেষ্ট আপডেট ভিডিও মই পাই থাকিব থ্যাংক ইউ